आजमर परम सौभाग्य कारण जगतर प्रति जनक लोभेर दर्शन हे विश्वब्रह्मांडर गराकी हे प्रभु कमल लोचन এই দিনকি কালদর হতভাগ্য প্रणिपात কৰিব গ্ৰহণ প্ৰভু কৰিব গ্ৰহণ মঙ্গল ভগবান বিষ্ণু মঙ্গল ধ্রুধগ মঙ্গল পুণ্ডরীকাচ মঙ্গল তনু হরি মঙ্গল प्रभु अकले अकले एकेबारे गभीर चिंतात मग्न आमी जेन तार किबा कमेन्ट पाम एक भयंकर विपदर सम्मुखीन हई ब्रह्मा विष्णु और रुद्रदेव एकेबारे
উপায়হীন হৈ পৰিছো প্ৰভু। দেৱৰী কালৰ আহ্বান ক্ৰমে এটা তল্প শেষ হওঁ হওঁ এটা কল্পৰ আৰম্ভণিৰ সময়ত এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব প্ৰভু। আৰু এই মহাপ্ৰলয়ত পৃথিৱীৰ কোনোৱেই বাচি নাথাকিব। চাৰিওফালে কেৱল পানীয়েই পানী থাকিব দেৱৰী। দৈত্য অসুৰবোৰ কমাত ভয়ংকৰ হৈ উঠিব দেৱৰী। নাৰায়ণ নাৰায়ণ জনাৰ্দন, এইবোৰ সংহাৰ কৰিবলৈ ৰুদ্ৰনো কিমান সময়ৰ হ'ব প্ৰয়োজন। দুষ্টম আৰু সাধুসন্তটো পালন কৰিবই লাগিব। দেৱৰী আচলতে কথাটো তেনেকুৱা নহয়। এবাৰ ধ্বংস হৈ যোৱা বস্তু এটা পুনৰ জানো গঢ় দিয়া সম্ভৱ? অৱশ্যে ঠিকেই প্ৰভু, কিন্তু প্ৰভু এই মহাপ্ৰলয় পৃথিৱীত কোনোৱে বাচি থাকিব নোৱাৰিব। বাচি থাকিব দেৱৰী। প্ৰভু মহাধাৰ্মিকজন এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব। প্ৰভু কোন সেই মহাধাৰ্মিক? আছে আছে দেৱৰী। জম্বুৰিপ ৰজা সত্যৱ। জম্বুৰিপ ৰজা সত্যৱ এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব। প্ৰভু জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত মহাধাৰ্মিক ৰাজা। সঁচা কথা প্ৰভু, তেওঁৰ দ্বাৰাই পুনৰে সৃষ্টি ৰক্ষা কৰিব পাৰিব। কেনেকৈ দেৱৰী? শুনক প্ৰভু বাক্য, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই প্ৰয়োজনীয় সকলো সামগ্ৰী সংগ্ৰহ কৰি ৰাখিবলৈ কয়। এই কেনেধৰণে জীৱ জন্তুবোৰ ৰাখিব লাগিব আৰু সেইবোৰ যাতে ধ্বংস নহয় তাৰ ৰক্ষাৰ ব্যৱস্থা কৰিলেই দীনবন্ধু মোৰ প্ৰাণ গোপাল, দীনবন্ধু এই সকলো বাৰ্তা আপুনি এই নৰ সমাজক দিয়ক। নাৰায়ণ নাৰায়ণ অনন্তৰক্ষী মহিমাময়ী দীনবন্ধু কি কৰি তোমাৰ ওপৰ কৰিলা প্ৰভু। তোমাৰ লীলা বুজি পৰি এই জগতৰ ঘাৰ শক্তি নাই পূৰ্ণচমত শক্তিৰে তোমাৰ ৰাতুল চৰণত জনাই প্ৰণাম। এৱে দেখে নিষ্কৰ্তব্য হেতু সমগ্ৰ যাওক দেৱৰী। ভাল প্ৰভু। ঈশ্বৰ পৰবিষ্ণু সুচিদানন্দ বিৰহ অনাদি ৰূঢ়িৰ গোবিন্দ সৰ্বকাল
কৰি অৰুণাচল জুন কৰি বৈকুণ্ঠৰ ভৱনে দেখি